অসমৰ জনপ্ৰিয় গণশিল্পী ৰাজীৱ সদিয়া হয়তো আমাৰ মাজত নাই, কিন্তু ৰাজীৱ সদিয়ালৈ এটা বহুত ডাঙৰ ভাল খবৰ আহিছে। বন্ধুসকল, আপোনালোকেও যদি ৰাজীৱ সদিয়াক ভাল পাইছিল তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই ঘটনাটোৰ পিছত আমি সকলোৱে সচেতন হৈছিলোঁ আৰু ৰাজীৱ দা ভাগৰ পৰিয়ালৰ এটা পাৰ্মানেণ্ট সংস্থাপনৰ কাৰণে আমি সকলোৱে বিচাৰিছিলোঁ আৰু সেই বিষয়ে আমি এটা লিখিত আবেদন আজি প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি প্ৰেৰণ কৰিছোঁ আৰু সেইখিনি সময়তে আমি জানিব পাৰি বিৰাটেই সুখী হৈছোঁ যে ৰাজীৱ সদিয়াৰ পৰিয়ালৰ বাবে চেম ফাণ্ডৰ পৰা 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা গৈছে আৰু সেইখিনিৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কণ্ঠশিল্পী ফিৰগু কশ্যপে কোৱাৰ দৰে চিএম ফাণ্ডৰ পৰা 5 লাখ টকা ৰাজীৱ সদিয়ালৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰিছে। সঁচাকৈ এইটো এটা বহুত ভাল খবৰ আৰু আগলৈকে যে শিল্পী সমাজলৈ এনেকুৱা অৱদান দি থাকে তাৰে কামনা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।